এইফালে মানে মোৰ মানুহজনী ওকণি চাই আছে মানে খোলালৈকে চাই দিছে আৰু মানে তাইৰ ভনীয়েকে আৰু তাৰপিছত তাইক মানে আজি সুধিম তাইৰ আটাইতকৈ ডাঙৰ সপোনটো কি এনেতো বিয়া হ'লেই আৰু হ'লেও তো সপোন থাকে নহয় মানুহৰ নহয় জানো বিয়া হ'লেও নহ'লেও সেয়াই তাইক সুধো মানে তো তুমি আমাৰ অডিয়েঞ্চক কৈ দিয়া তোমাৰ আটাইতকৈ ডাঙৰ সপোনটো কি ডাঙৰ সপোন ক'বলৈ গ'লে গাভৰুতেও বেলেগ আছিলে বাৰু পঢ়ি শুনি কিবা এটা কৰা কিন্তু এতিয়া ওকণি চোৱা নাকি নহয় গাইছ মোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল ওকণি চোৱা ভণ্টিক নহয় ওকণি চোৱা ইমানেই ওকণি হৈছে দিয়া ঠিক আছে কৈ দিয়া ভালে কৈ দিয়া মানে এতিয়া ক্ৰিয়েটাৰ হৈছোঁ যদি মানে অকণমান ডাঙৰ কিবা এটা আশা আৰু ডাঙৰ ক্ৰিয়েটাৰ হোৱা আৰু অলপ বেছিকৈ পইচা ঘটা আৰু দুখীয়াবিলাকক মানে সহায় কৰিব পৰা ক্ষমতা ভগৱানে দিয়ক মানে ইমানেই সহায় কৰিব মন যায় কি ক'ম কিন্তু হাতত নাই পইচা ভাবিলেতো নহ'ব আৰু আমিও দুখীয়াই হৈ আছোঁ এসময়ত হ'মগৈ তেতিয়া সহায় কৰিম মানে তেনেকুৱা আশাবিলাক আছে আৰু মানুহজনে যদি লগত থাকে পূৰ হ'ব আৰু আৰু সেইবোৰ আশা পূৰণ কৰিবৰ কাৰণে তুমি এটাই কাম কৰিব লাগিব একো কাম কৰিব নালাগে মাত্ৰ এটাই বিশেষ কাম কৰিব লাগিব মোৰ আশীৰ্বাদ লৈ লোৱা আহা আয়ুষ্মান ভাবা পুত্ৰী তোমাৰ আশীৰ্বাদ লৈ বিচনাত শুই থাকিলে মানে নিজে পইচা আহিব মোৰ আশীৰ্বাদৰ পৰাই তুমি পইচা পাবা টকা ঘটিবা আৰু বিশেষকৈ মানে মোৰ একদম ধুনীয়া লোকে যেনেকৈ পকাৰ ঘৰত থাকে নহয় তেনেকৈ খুব থাকিব মন ধুনীয়া ঘৰ এটা বনাই কিনি গোটেই পৰিয়ালটোৱে কিন্তু সেইবিলাক সপোন কেতিয়া পূৰ হ'ব নাজানো বাৰু বহুত আশা নিজৰ ঘৰ এটা ডাঙৰকৈ বনোৱা বাকী বেলেগ ডাঙৰ আশা নাই বাৰু মানুহ প্ৰতিয়ে মানে আশা থাকেই কিন্তু এইবিলাক আশাবিলাক সৰু সুৰাবিলাক ক'লে ভগৱানৰে মাথা ঘূৰাব আৰু আশা নিশ্চয় পূৰণ হ'ব সময় লাগে মানুহ নহয় জানো ধৈৰ্য লাগে তুমি ক্লাছ 1ৰ পৰা ডাইৰেক্ট চিধা 10 নোপোৱা নহয় লাহে এটা ক্লাছ কৰি পোৱাগে ঠিক সেনেদৰে আমাৰ মানুহৰ জীৱনটো এনেকুৱাই এটা ষ্টেপ পাৰ হৈ গৈ থাকিব লাগিব নহয় জানো আজি 10 টকা পালোঁ কালি 20 টকা পালোঁ সেনেকৈ থৈ যাব লাগিব তেতিয়াহে হ'ব এনেকুৱা নহয় যে পইচা পালোঁ খৰচা কৰি গ'লোঁ তো সেনেকুৱা হ'লে তুমি কেতিয়াও ধন ঘটিব নোৱাৰা মোৰ কথা মনত থ'বা দেই তেতিয়াহে হ'ব আৰু সেনেকৈ আৰু এদিন নহয় এদিন পূৰা হ'ব এনেকুৱা নহয় যে সকলোৰে বেয়া দিনে আহি থাকিব ভাল দিনো আহিব হয় নহয় না কি কয় তো সেয়াই আছিল আমাৰ বাইদেউৰ ডাঙৰ সপোন নিশ্চয় তাইৰ আশীৰ্বাদ কৰিব দেই আশীৰ্বাদ দিয়াবোৰ বেকাৰ আপোনালোকে আশীৰ্বাদ দিব মোৰ আপোনালোকৰ আশীৰ্বাদে সকলো আগবাঢ়িব সম্ভৱ হ'বগে আৰু মোৰ নামটোৱে হ'ল বিষ্ণু জানিছা নাই পূজা কৰিবা মোক মোৰ নামটো ভগৱানৰে নাম ভগৱানৰ নাম বুলি নিজে পইচা নাহে না হাতটো বিষাই গৈছে আৰু একদম মোৰ হাতটো বিষাই গৈছে ৰ'বা কৈ আছো আকৌ শুনিলেই নহয় মোৰ মানুহজনৰ কথা একদম আশীৰ্বাদ দি কিনি গৈছে কাম কৰিবলৈ সেইফালে মানুহজন গুচি গ'ল আৰু মই ভিডিঅ'টো অন কৰিছোঁ আৰু এইফালে পোৱালীজনী চাচোন গাইছ ক'বলৈ কান্দি আছে দি দেচোন মোবাইলটো গাইছ কৈ দে একদম মানে আজিকালি সৰু পোৱালি কি ক'ম আৰু কেমেৰা অন কৰি দিব কৈছে আৰু এইফালে আমাৰ ভণ্টি আৰু মেনাম বহি আছে মোবাইল চাই কিনি আৰু আমি মানে গৰম বেছি হ'লে ইয়াতে বহা হয় গাইছ ক'ব চাব দেই পোৱালীজনী গাইছ ইমানে মানে কলি যুগৰ ল'ৰা ছোৱালী চাওকচোন একদম কেমেৰা অন কৰি হে ভগৱান কি ক'ম এজনী ছোৱালীক মই মানে একো ক'বলৈ ভাষা নাই আৰু দেই ইমানে আমাৰো এনেকুৱা ওলালে হৈছে আৰু সেয়াই আৰু আপোনালোকৰ ল'ৰা ছোৱালীও তেনেকুৱা নেকি এইজনী চাওকচোন গোটেই কেমেৰা অন কৰি গাইছ পাইছ চিঞৰি আছে মানে আমাৰ পৰা চাই মানে পুৰা শিক লৈছে দেই তাই গাইছ ইমানে জানে গাখীৰে এৰা নাই মানে ইমান সৰু পোৱালি বেছি দিন 1.5 বছৰ হৈছেহে কিন্তু গাইছ ক'ব শিকিলে মানে একদম ভিডিঅ' এনেকৈ অন কৰি গাইছ কৈ থাকে গাইছ আজিকালি ল'ৰা ছোৱালী নকওঁ আৰু একো কাৰণ কলি যুগৰ ল'ৰা ছোৱালী মানে চব জানে আৰু শিকাবলৈ একো প্ৰয়োজন নাই মানে মাক বাপেক আৰু এইফালে মানে মই চুলিখিনি যে ধুইছিলোঁ সেইকাৰণে সেন্দুৰ লোৱা নাছিলে বাৰু একদম চিম্পলকৈ আছিলোঁ আপোনালোকে বেয়া নাভাবিব দেই আৰু মানে মানুহজনে দেউতাই বাৰীত বাঁহ কাটি আছে সেইফালে দেখিছেনে অলপ চলপ দেখিব পাৰে বাৰু এইফালে দেউতা আৰু মানুহজন কাম কৰি আছে সেয়েহে যি গৰম পৰিছে মোক নেমু চৰ্বত বনাই আনিব কৈছে আমাৰ নেমুজোপা বাৰু সৰুৱে দেখিছেনে নেমু এটা লাগি আছে বাৰু সেয়াই ছিঙিব লাগিব ভিতৰত গৈ কিনে একদম কাঁইটৰ মাজত আছে নেমু ছিঙিব মোৰ বিৰাট টান লাগে কাৰণ ইমান কাঁইট দুটাই লৈ যাওঁ মানুহজনে আৰু দেউতাক বনাই দিম দুটা বেছি এগাল বনালেও মানুহ নাই যে ইমান খাবলৈ আৰু এটা ছিঙিলোৱে মই অলৰেডি আৰু দুটা আছে আৰু সেয়াই নেমু চৰ্বত বনাওঁগৈ আৰু আপোনালোকক মই আজি বস্তু এটা দেখাম হা অথনি মানে বাঁহ কাটি থাকোঁতে গোটেই বাঁহখিনি কাটা হ'লতো 2-3টা মানে গাছ ওলালে বাঁহগাজ বুলি কয় নহয় গাছ বুলি ক'লে চিনি নাপাব পাৰে আপোনালোকে এইফালে চাওক 4টাকৈ মানে বাঁহগাজ এতিয়া এইখিনি যদি দিনতকৈ
ৰাতিকে যেতিয়া সাজটোত খাওঁ বুলি কয় তেতিয়া মই বনাই দিম, নহ'লে নাখালে টেঙা বনাই থ'ব লাগিব। আৰু এইফালে আমাৰ ভণ্টি ধুনীয়াকৈ বহি আছে, মোবাইল চাইছে, এই কাম নাই গৰম বন্ধত আহিলে থাকিবলৈ, কিন্তু মোবাইল চাওঁতে তাৰ দিন গ'ল। আৰু এয়া মই চৰ্বতটো বনাই লওঁ এতিয়া ধুনীয়াকৈ। আৰু ভিতৰখনতো আন্ধাৰ মুন্ধাৰ, গোটেই লাইট চাইট নাই আৰু খিৰিকী দৰ্জা চব বন্ধ আছে যে সেইকাৰণে আন্ধাৰ মুন্ধাৰ। এতিয়া মই চৰ্বত বনাই লওঁ, তাৰপাছত লগ পাই আছোঁ দেই। কিয় নাজানো দেই, আপোনালোকে ক'বচোন এই নেমুটো কিবা গান্ধী পোকে খাইছে। প্ৰথম নেমু হোৱা অৱস্থাটো ঠিকেই আছিলে, কিন্তু এতিয়া মানে যেতিয়া নেমু শেষ হ'ব হৈছে নহয়, তেতিয়া গোটেইখিনি মানে এনেকুৱা কঠৰুৱা হৈ গৈছে নেমুখিনি, গোটেই মানে গান্ধী পোকে খাইছে। এইটো বাৰু এইটোও খাইছে চাওকচোন, একদম সেনেকৈ চেপি দিব লাগিব। আৰু গান্ধী পোকে খোৱা বুলি কয় আৰু এইটো মানুহজনে মোক এদিন শিকাই দিছিলে, তাকে মনত থৈ কিনি কৈ দিছোঁ। আৰু আমাৰ পাছফালৰ পৰিৱেশটো চাওক কিমান শান্তি, কিন্তু গৰমৰ পৰা মানে চব অশান্তি। ইয়াত কাৰেণ্ট নাথাকে যে, গৰমৰ পৰা মানে গোটেই শান্তি পৰিৱেশ হ'লেও অশান্তিয়ে হৈ যায়। আৰু এইফালে চাব দেই মোৰ নেমুৰ ৰস ওলোৱা ষ্টাইলটো, মানে হাতে চেপি চেপি দিলোঁ আৰু ইমানখিনি ৰস ওলালে গোটেই। আৰু নেমুৰ ৰসখিনি এনেকুৱাই থাকে বাৰু, একদম হাতৰ লেতেৰা পৰিছে বুলি নক'ব, মই একদম চাবোনে হাত ধুই পিনিহে কৰিছিলোঁ। আৰু এইফালে এইখিনি নেমুৰ ৰস, আৰু ইয়াত এতিয়া মই পানী মিক্স কৰিব লাগিব। আপোনালোকে আমাৰ পানীখিনি চাব নেকি, ফিল্টাৰ এনেকৈ আমাৰ ফিল্টাৰ দিয়া হয় পানী, একদম মানে ইয়াত পানী বিশেষকৈ আইৰণ ওলায়, সেইকাৰণে ফিল্টাৰ দি কিনি কৰিবলগীয়া হয়। আৰু এতিয়া মই ইয়াত পানী মিক্স কৰি দিম ধুনীয়াকৈ 2টা মানুহৰ জোখত। আমাৰ নেমু চৰ্বত ৰেডি হৈ যাব আৰু নিমখ লগালে মানে। 2টা মানুহে খাব পৰাকৈ বনাইছোঁ আৰু বেছিও বনাই কিনি লাভ নাই। আৰু সেয়াই আৰু আমাৰ মানুহজনো কাম কৰি আছে, মই ভিডিঅ'টো কৰি আছোঁ আৰু আপোনালোকে চাব, মৰম দিব দেই। এইফালে দেউতাক দিলোঁ আৰু মানুহজনক দিবলৈ ওলাইছোঁ। এফালে দেখিছেনে বা একদম থ'ব লাগি গৈছে, কাৰণ আমাৰ মানে এজেগাত গছ পুলি ৰোৱা আছে, ছাগলীয়ে খাই দিব বুলি। দূৰত মানে ইয়াতে জেওৰা ভেটি কিনি লৈ যাব তাত দিবলৈ। সেয়া আৰু আমাৰ চৰ্বতখিনি চাওঁগৈ, এটা চৰ্বত খাব মানুহজনে দেই। আৰু সন্ধিয়া হৈ গ'ল, আৰু সন্ধিয়া হোৱাৰ লগে লগে মাইকী মানুহৰতো ডিউটিয়ে পৰি যায় ভাত চব্জি বনোৱা। সেয়েহে ভাতটো হৈ গ'ল বাৰু, এতিয়া চব্জি জুইতে উঠাই থোৱা আছে। আৰু আজি চব্জি বনাইছোঁ বাঁহ টেঙা মানে কাটি থোৱা বাঁহগাজ আৰু বইল বনাইছোঁ। সেয়েহে বহি মানে যি গৰম পৰিছে, জুই কাষতো থাকিবই নোৱাৰোঁ, বহি মোবাইলটোকে চাই কৰি আছোঁ, কাৰণ বাঁহগাজ সিজিবলৈ বহুত টাইম লাগে। আৰু ভণ্টিও ঘূৰি ফুৰি এতিয়া আহিছেগৈ, ক'ৰ পৰা ঘূৰি আহিলে। আৰু আপোনালোকে ৰাতিৰ চব্জি কি বনাইছে জনাবচোন দেই। আমাৰ ইটো সিটো ঘৰতে ওলাই থাকে যে, এইখিনিয়ে বনাওঁ, কাৰণ বজাৰো সদায় নবহে, এনেকেই বাৰীৰ ইটো বিচাৰি কিনি বনোৱা হয়। আৰু আমাৰ ঘৰত বিশেষকৈ মানে মিক্সি নাই, সেয়েহে খুন্দনাটোতে খুন্দা হয়। আৰু ইয়াৰ নাল ঢালৰ পৰা মানে খুন্দিলে মানে বহুত টাইম লাগে, সেইকাৰণে পটা গুটিটো লৈ লোৱা হয়। চাওকচোন পটা গুটিৰ পৰা এতিয়া মই একদম জালুক খুন্দি কিনি দিম চব্জিত। আৰু চব্জিত যদি অকণমান জালুক দি দিয়া হয়, সোৱাদটোৱে বেলেগ হৈ যায়। সেয়া লচুন আদা জালুক ইয়াতে খুন্দি কিনি দিয়া হ'ব। আৰু মাৰ কাৰণে আলু কাটি থৈছোঁ, মায়ে কাৰণ গাজ টেঙা নাখায়, সেয়েহে মাৰ কাৰণে আলু জোল বনাই দিব লাগিব আৰু।